ৰহস্যৰ অন্য এক নাম বাৰ্মুডা ট্ৰায়াঙ্গেল। বাৰ্মুডা ট্ৰায়াঙ্গেলক লৈ মানুহৰ জল্পনা কল্পনাৰ শেষ নাই। বাৰ্মুডা ট্ৰায়াঙ্গেলৰ ৰহস্যৰ বাবে ইয়াক কিছুমানে গ'ষ্ট ট্ৰায়াঙ্গেল বা ডেভিল ট্ৰায়াঙ্গেল বুলিও কৈ থাকে। তেন্তে বলক আজি বাৰ্মুডা ট্ৰায়াঙ্গেলৰ ওপৰত অলপ আলোচনা কৰোঁ। বাৰ্মুডা ট্ৰায়াঙ্গেলৰ যদি আমি লোকেশ্যনটো চাব যাওঁ তেন্তে ই আমেৰিকাৰ ফ্লৰিডাৰ পৰা পিউৰ্টো ৰিকোলৈ আৰু ওপৰত বাৰ্মুডা দেশলৈ ই এটা ত্ৰিভুজ আকাৰৰ যি প্ৰায় 50 লাখ বৰ্গ কিলোমিটাৰৰ অধিক। বাৰ্মুডা ট্ৰায়াঙ্গেল সমুদ্ৰৰ এক ৰহস্যময় ঠাই য'ত 100ৰো অধিক বিমান আৰু সাগৰীয় জাহাজ গৈ চিৰদিনৰ বাবে নাইকিয়া হৈ গৈছে, যাৰ কোনো খা খবৰ আজিলৈকে পোৱা নাই। 1945 চনৰ ডিচেম্বৰ মাহত আমেৰিকা নেভীৰ 5টা টৰ্পেডো বম্বাৰ বিমানে 15জন সদস্যৰ সৈতে প্ৰশিক্ষণৰ বাবে ফ্লৰিডাৰ পৰা টেক অফ কৰে। উৰাণৰ 2 ঘণ্টা পিছত বিমানৰ পাইলটজনে জনায় যে সিহঁতৰ বিমান কোলা ডাৱৰৰ মাজত আবদ্ধ হৈ পৰিছে আৰু বিমানৰ কম্পাছে কাম কৰা বন্ধ কৰি দিছে। সন্ধিয়া 7 বজাত টেইলৰৰ ফালৰ পৰা শেষ ৰেডিঅ' ট্ৰান্সমিশ্যন আহে যে প্লেনছ ক্লোজাৰ টাইট উইল হেভ টু টিচ আনলেছ লেণ্ডফল when the first plane drops below 10 gallons we all go down together। আৰু ইয়াৰ পিছত গোটেইকেইটা বিমান চিৰদিনৰ বাবে নাইকিয়া হৈ যায়। আজিলৈকে এই বিমানকেইটাৰ কোনো সূত্র পোৱা নগ'ল। সেই বিমানকেইটা নাইকিয়া হোৱাৰ পিছত আৰু এটা বিমান 13জন সদস্যৰে ৰেস্কিউ টিমে আকাশত উৰা মাৰে। সেই ঠাইত যোৱাৰ লগে লগে সিহঁতৰ বিমানো চিৰদিনৰ বাবে নাইকিয়া হৈ পৰে। বহুত সময়লৈ বাৰ্মুডা ট্ৰায়াঙ্গেল এক ৰহস্য আছিল, কিন্তু বৰ্তমান বিভিন্ন গৱেষণা কৰাৰ পিছত ইয়াৰ ৰহস্য উদ্ঘাটন হৈছে। ই পৃথিৱীৰ 10 বিপদজনক ঠাইৰ অন্তৰ্গত নহয়, মানে ই আচলতে বোৱা কাহিনীহে আছিল। ইয়াত কেৱল কিছুমান প্ৰাকৃতিক পৰিঘটনা হৈ থাকে, কোনো অলৌকিক শক্তিৰ প্ৰভাৱ নাই। বাৰ্মুডা ট্ৰায়াঙ্গেলৰ তলৰ অংশত বহুত পৰিমাণে আগ্নেয়গিৰি আছে, যিবিলাক বিভিন্ন সময়ত বিস্ফোৰণ হৈ থাকে, যাৰ ফলত বিভিন্ন ধৰণৰ বিষাক্ত গেছ নিৰ্গত হয়। ইয়াত মিথেন গেছৰ পৰিমাণ বেছি থকাৰ বাবে পানীৰ ঘনত্ব হ্ৰাস হয়, যাৰ ফলত পানীত সাঁতুৰিব পৰা ক্ষমতা হেৰুৱায়, যাৰ বাবে জাহাজবোৰ দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা হয়। বাৰ্মুডা ট্ৰায়াঙ্গেলত সাগৰীয় পাহাৰ আছে, যাৰ বাবে পানী অধিক ঢৌৰ সৃষ্টি হয়, আৰু তেতিয়া যদি কোনো জাহাজ বা বিমান সেই ঢৌ আৰু বতাহৰ চাপৰ ভিতৰত পৰে, তেতিয়া দুৰ্ঘটনাবোৰ সংঘটিত হৈ থাকে। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।